কিন্তু মই ভাবোঁ যে সোঁহাতে যদি আমি এনেকৈ দিছোঁ, বাওঁহাতেও এনেকৈ দিছোঁ, বা এইফালে যদি আমি এনেকৈ দিছোঁ, আমি বাওঁফালেও দিছোঁ। এই ভংগীমাটো এইফালে দিয়াৰ পিছত এইফালে নিদিয়াৰ কাৰণ একো বিশেষ নাই, কিন্তু বেলেগ এটা সংগঠন মই নাম ল'ব নিবিচাৰোঁ, তেওঁলোকৰো নিজৰ এটা হয়তো কিবা এটা নিজৰ ভাৱ এটা আছে, তাৰ কাৰণে তেওঁলোকে সেইটো হয়তো মন্তব্য আগবঢ়াইছে। কিন্তু মোৰ ব্যক্তিগত অনুভৱ যে এইটো যদি আমি বাওঁফালে দিছোঁ, এইটো সোঁহাতে দিয়াত আপত্তি কিহৰ? তেওঁলোকৰ মতে যে আমি বাওঁফালে আমাৰ খুচনি, আমাৰ চাদৰখন যিখন মানে ৰিহাখন আমি এইফালে খোজ মাৰোঁ, গতিকে আমি এইফালে সেইকাৰণে হাতখন দিওঁ, কিন্তু হাতখন এইফালে এইকাৰণে নিদিওঁ, আমাৰ ৰিহাখন নাই। তেনেকৈ যদি আমি প্ৰত্যেকটো বস্তু চাবলৈ যাওঁ, এইফালে দিছোঁ, এইফালে কোন আছে? মোৰ চেনা এফালেহে আছে, এফালে মাতিছোঁ, এইফালে কাক মাতিছোঁ? এফালে চেনা ৰখি আছে, এইফালেনো কাক মাতিছোঁ? তেনেকুৱা এভৰিথিং হেজ ইটছ অ'ন মানে ৰিজন। তো এইটো মই ভাবোঁ দেই, আপোনালোকে শুদ্ধ নে ভুল আপোনালোকে সেইখিনি কৰিব, কাৰণ এফালে এটা বস্তু কমপ্লিট কৰাৰ পিছত ইফালে দিলেহে সেইখিনি শুদ্ধ বুলি ভাবোঁ। বাকী আমাৰ হাত মিলাটো আমি জানো যে হাতখন বাহুৰ ওপৰত নিব নালাগে। মই সৰুৰ পৰা সেইটো শিকি আহিছোঁ, কিন্তু আজি এজন খুব বিশিষ্ট এজন লোক আৰু তেখেতৰ নামটো ল'লে মোৰ অকণমান বেয়া হ'ব আচলতে, কিন্তু তেওঁৰ দলত তেওঁ খুব এতিয়া ডাঙৰ এটা বৃহৎ ডাঙৰ অনুষ্ঠান এটাৰ লগত জড়িত। তেওঁৰ সমূহ নাচনীখিনি এনেকৈ নাচে, ঘেন্দাও ডাও দুৰুদা এনেকৈ নাচে। যদি মূৰৰ ওপৰত দিবই নালাগে, তে এনেকৈ ইফালৰ পৰা ইফালে ঘূৰালে সেইটো শুদ্ধ বুলি নেভাবোঁ আমি, কাৰণ মূৰৰ ওপৰত দিব নালাগে বুলি কয়, বাহুটোৰ সমান্তৰাল ৰূপত আমাৰ যাব লগা বুলি কয়। সেইখিনি মোৰ যিখিনি জ্ঞান মই পাইছোঁ আজিলৈকে মোৰ জ্যেষ্ঠজনৰ পৰা, সেইখিনিৰ ভিত্তিত কৈছোঁ। এনেকৈ নাচিলেও ইমানখিনিলৈকে হাত আহিব, হাত মূৰৰ ওপৰত যাব নালাগে। তাৰপিছত আমাৰ এইখিনিতো আছেই, আৰু এইটো শুদ্ধ বুলি শুনি আহিছোঁ এই নাচটো। কিছুমানে আকৌ সেইটো নাচ দিব নালাগে বুলিও কয়, কিন্তু বহুতে আকৌ সেইটো দিব লাগে বুলিও কয়। এতিয়া এই নাচটো বাকীটো আমি যিখিনি একদম কমন নাচ, এইটো হ'ল কঁকালত দিয়া, এখন হাত মূৰত দিয়া, দুখন হাত মূৰত দিয়া, এইটো এতিয়া এইটোত কিছুমানে নালাগে কয়, কিছুমানে লাগে কয়। সেইটো বাবে ময়ো নিজেও কনফিউজড যে দিব লাগে নে নালাগে। ছাৰক এটা মাইক দিব নেকি বাৰু? নহয়, আমাৰ দলীয়ে খুব সুন্দৰকৈ দেখাই আছে কথাখিনি, খুব গোটেই সত্য, মই সত্য বুলি ভাবোঁ দেই। এফালে এনেকৈ ঘূৰিব লাগে, সিফালে ঘূৰিব নালাগে, এইবিলাক কোনো মানুহ ৰাখিব নালাগে। আগতে কিছুমানে কৰিছিলে এনেকুৱা, আমাৰ বহুত মানুহে এইটো কৰে, এইফালে নকৰিবি, এইফালে কলৰটো ধৰিব নোৱাৰে, ইফালে কলৰটো ধৰিব পাৰে। এইবিলাক কোনো কথা নাই। ক'ত লিখি থৈছে? ক'ত লিখা আছে কওক আপোনালোকে? সেইবোৰ মানুহে নিজে এটা সৃষ্টি কৰা, কিন্তু সেই নিজে সৃষ্টি কৰা নহয়। আজিকালি বহুত আগবাঢ়ি গৈছে এইটো দলি। এই যিটো এতিয়া তুমি হাতত ধৰি পেলাই কৰিলা নাচ আৰু পেপাৰ নাচলৈ, সেইটোতো আমি সকলোৱে জানো যে গগনা নাচ আৰু পেপাৰ নাচত আমি মকৰা বুলনি বা মকৰা খোজটো দিওঁ। এতিয়া বহুতেই মকৰা বুলনি দিবলৈ যাওঁতে আজিৰ তাৰিখত নাচনীসকলে অকল মই ভৰিখন দেখাই দিছোঁ ইয়াতে, অকল তেওঁলোকে জানে যে আমি ভৰিখন টুইষ্ট কৰিব লাগে, আৰু যেতিয়া ভৰিখন আমি লেফ্ট ৰাইট লৈ যাওঁ তেতিয়া আমাৰ টিকাটো এনেকৈ এই মুভমেণ্টটো কৰে, কিন্তু এইটো আচলতে শুদ্ধ নহয়। যেতিয়া ভৰিখন আমি লৈ যাওঁ, আমি কঁকাল ভাঙাটো সমান্তৰালভাৱে ৰাখিব লাগিব। কিন্তু সেইটো বস্তু হয়তো তেওঁলোকক শিকাওঁতে আমাৰ ভুল হয়, বা তেওঁলোকে সেইটো ধৰিব নোৱাৰে। যিহেতু কঁকাল ভাঙাটো হৈছে আমি ABCDটো আমাৰ যেনেকৈ ভাৱেলটো ABCDত বিৰাট নেচেচাৰী, ভাৱেল নোহোৱাকৈ আমি ABCD লৈ আমি একো কৰিব নোৱাৰোঁ, তেনেকৈ কঁকাল ভাঙাটো আমি যি ভংগীমাই নিদিওঁ কিয়, কঁকাল ভাঙাটো একদম আৰম্ভণি নাচনী সোমোৱাৰ পৰা একদম শেষলৈকে কঁকাল ভঙাটো থাকিবই লাগিব। গতিকে আপোনালোকে সেইখিনি বস্তু চাব যে নাচনীগৰাকীয়ে অকল টুইষ্ট কৰিছে নে কঁকালটো সমানকৈ ভাঙি আছে, সেইটো হ'ল। আৰু আমি মকৰা বুলনি অকল আমি দুজেগাতহে চাবলৈ পাওঁ, বিশেষকৈ গগনা নাচ আৰু পেপাৰ নাচত। সেইকাৰণে আপোনালোকে এইটো গুৰুত্ব দিব যে সেই বিশেষ ভংগীমাটো সেই দুটা জেগাত তেওঁলোকে দিছেনে নাই। বাকী বিভিন্ন ধৰণৰ ভংগীমাটো আমি গোটেই 10 মিনিট 12 মিনিট আমি চায়েই থাকোঁ, কিন্তু সাধাৰণ সেই 30 ছেকেণ্ড বা 1 মিনিটত আমি সেই নাচটো দেখিবলৈ পাওঁ নে নাপাওঁ, সেইটো এটা বিশেষ ক'বলগীয়া মোৰ।
তাৰপিছত আমি দেখা পাওঁ যে নাচনী এগৰাকীয়ে যেতিয়া নাম শাৰী গায়, মই দেখাই দিছোঁ, বাওঁফালে গ'লে হাতখনত এনেকৈ তালি বজায়, এইফালে যোৱাৰ লগে তেওঁলোকৰ হাতৰ সেইটো চেঞ্জ হৈ যায়, উইচ ইজ ৰং মানে। কাৰণ আমিতো বাওঁহতীয়া নহয়, বাওঁহতীয়া মানুহজনৰ কথা বেলেগ, তোমাৰ হেপী বাৰ্থডে টু ইউ বাওঁ হাতেদি কৰিব পাৰে, কিন্তু আমি সাধাৰণতে নাচনী এগৰাকীয়ে আমি সোঁ হাতেদি তালি বজাওঁ, আমাৰ ছাইডটো চেঞ্জ হয়। আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, এনেকৈ হাতখন তলেদি লৈ আহে, সেইটো খুব শুৱনি হয় দেখিবলৈ। ধুনীয়াকৈ এনেকৈ আনি পেলাইও এনেকৈ কৰিব পাৰি। এইটোহে আচলতে মই শুদ্ধ বুলি ভাবোঁ দেই ছাৰ, মানে এনেকৈ তলেদি লৈ আহিলে সেইটো খুব বেয়া দেখি, আৰু এনেকৈ লৈ আহিব লাগে। টকাটোও তেনেকৈ ঘূৰাই আনে, আৰু টকাটো এনেকৈ তলেদি ঘূৰাই আনে, মানে যিটো ভংগীমাৰ ভিতৰত নপৰে, এনেকৈ বজাই এনেকৈ লৈ আহিলে সেইটো মানে শুৱনি দেখা পায়। এইটো ৰং বুলি ক'লে কোনো ডিক্সনাৰীত লিখা নাই যে দিছ ইজ ৰং, কিন্তু এটা বস্তুৰ এটা শুৱনি এটা বস্তু থাকে যে সেইটোৰ ওপৰত কৈছোঁ। তাৰপিছত যেতিয়া গগনাখন বজাই থাকে, কিকেও মানুহগৰাকী ছোৱালীজনী মাইকটো কনচেনট্ৰেট কৰি পেলাই থিয় দি থাকে, কিকেও অকল বজালে, কিন্তু সেইটোত যে ৰিডমটো আমাৰ কিছুমানে অকল এনেকৈ ফিক্স কৰি থৈ দিয়ে, কিকে ভৰি ফিক্স, কিন্তু ভৰিখন আমাৰ যিটো আমাৰ পদচালনা, যিটো আমাৰ ফিক্স, আমি যিটো 1 2 1 2 1 2 কৰি থাকোঁ, সেইটো চলি থাকিব লাগিব। সেইটো এটা কথা। আৰু এটা আছে যোজনৰ মাজত, মাজত বাজে নহয়, তা ঘেন ঘেন চাক ঘেন বাজি ঘেন চাক ঘেন দিয়ে নাবাজাওঁ, তা ঘেন চাক ঘেন হ'ব নোৱাৰে, তা ঘেন চাক ঘেন, কাৰণ তাতেও এটা আমাৰ ৰিডম চলি আছে, বা ঘেন চাক ঘেন দিয়ে নাবাজাওঁ, ঘেন চাক ঘেন চাৰিটা হ'ল, বা তা ঘেন চাক ঘেন হ'ল। কিন্তু আমি প্ৰায় দেখিবলৈ পাওঁ আমি বুলকেইটা আমি মিছ কৰি দিলোঁ। সেইখিনি আমাৰ মানে মেইন চাবলগীয়া। বাকীটো আপোনালোকে সকলোৱে ভংগীমাৰ কথা জানেই। মোৰ ফালৰ পৰা এইখিনি যি মনত পৰিছিল সেইখিনি মই আপোনালোকক ক'লোঁ। মই দুটামান মই সাজ পোছাকৰ কথা ক'ব ওলাইছোঁ। হয়, আৰু কেনেকৈ চলি আহিছে গগনা বুলি ক'লে আমি এনেকৈ ছোৱালী নাচনীকেইগৰাকী যেতিয়া ৰিহাখন পিন্ধে, মই মোৰ ভাষাত কৈছোঁ আৰু কোনো দায়দোষ নধৰিব, এনেকৈ টিকাটো মানে এনেকৈ ওলাই থাকে, মানে এনেকৈ কেৰেচীয়াকৈ আধা টিকা ওলাই থাকে। যেতিয়া বুঢ়ী নাচবিলাক দিয়ে তেতিয়া সেইটো বেয়া দেখা পায়। সেইকাৰণে পোচাকত যদি আপোনালোকে কৈ দিব পাৰে সেইটো কথা, মানে মাইনাছ মাৰ্কিং নহ'লেও সেইটো এটা চাবলগীয়া কথা। কাৰণ ৰিহাখনে হয়তো মোৰ দৰে ফিগাৰৰ ছোৱালীজনীয়ে বাৰু মেৰ নাখাব পাৰে, মই ডাঙৰ ৰিহা ল'ব লাগিব, কিন্তু মোৰ নিচিনা নাচনীটো নাই, কঁকাল খামুচীয়া নাচনীয়ে থাকে। গতিকে তেওঁলোকে ৰিহাখন পিন্ধিলে যাতে টিকাটো এইখিনিলৈকে কাভাৰ হয় সেইটো এটা চাব লাগিব। দ্বিতীয়তে আৰু এটা মন কৰিবলগীয়া কথা, বিহুৱতীসকলে এইখিনিৰ পৰা এনেকৈ পিন আপ কৰে নহয়, তেওঁলোকে এইখিনিৰ পৰা এনেকৈ চিলাই মাৰে, পিন আপ কৰে উইথ চাইজ এণ্ড শ্বেপ, যোনটো বিৰাট দৃষ্টিকটু হয়। তাৰমানে তোমাৰ নিজৰ দেহাৰ ভাঁজ দেখাবৰ প্ৰয়োজন নাই, কাৰণ এনেকৈ চাদৰখন পিন্ধি নেচাৰেল যিটো হয় সেইটোৱে ভাল দেখে। তাতে তুমি দেহাৰ ভাজে যদি চিলনি মাৰি দিয়া, পিং মাৰি দিয়া, সেইটো খুব বেয়া দেখা পায়। মই খুব খোলাকৈ কথাখিনি কৈছোঁ। সেইটো আপুনি খুচনিৰ কথা কৈছে, মই বেলেগ এটা কথা কৈছোঁ। তাৰমানে এই জাপখিনি যে এনেকৈ মানে বুকুৰ ভাজে চিলাই এটা মাৰি দিয়ে, যোনটো দেখিবলৈ খুব দৃষ্টিকটু হয়, কাৰণ দূৰৰ পৰা জিলিকি যায় মানে যে এইখিনিতে পিং মাৰি ভাজ দি আনিছে। চ' সেইটো বস্তু হ'ব নালাগে। যিহেতু বাকীখিনি বস্তু আমি জেতুকা বোলে একদম মোহাৰি আনিব নালাগিব, ফুট চুট ল'ব নোৱাৰিব, তেনেহ'লে অকল ৰিহাখনত আকৌ কেনেকৈ ইমান জাপ খোজ আহিলে আকৌ তেনেকৈ। চ' সেইখিনি বস্তু আমি চাব লাগে। বাকী মোৰ ক'বলগীয়া ইমানখিনিয়ে, আৰু যদি কোনোবাই কিবা সুধিব বিচাৰে ক'ম আৰু।